নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখনি মৰাণ জনগোষ্ঠীৰ শ্বৰ্ট ফিল্মখনৰ নাম হৈছে তোমাকে আশা কৰি আছোঁ। প্ৰথম কথাটো হ'ল কাহিনীটোৰ মূল কথাখিনি হৈছে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ আলহী খাব যাব। সেই আলহী খাওঁতেই সেইখন গাঁৱৰ আলহী খোৱা গাঁওখনৰ ঘৰত গাঁওখনৰে এজনী ছোৱালীৰ লগত ভালপোৱা বা প্ৰেম হ'ব। সেই প্ৰেমত চিঠি লিখিব, কেনেকুৱা ধৰণৰ হৈছে, কেনেকুৱা ধৰণৰ নাই হোৱা, সিহঁতৰ প্ৰেম থাকে নে নাথাকে, সেই যোনজনী ঘৰৰ ছোৱালীৰ লগত প্ৰেম হৈছে বা ভাল পোৱা হয়, সেই ছোৱালীজনীৰ হ'ব ঘৰুৱা ৰিলেশ্যন, অৰ্থাৎ ঘৰুৱা ৰিলেশ্যন, ঘৰৰ কোনোবা মাহীও হ'ব পাৰে, জেঠাও হ'ব পাৰে। তথাপিও দেখা যায় কি হয়, পাৰ্ট 2ত সেই খণ্ডটোত দেখা যাব। এই প্ৰথম খণ্ডটোত দেখা যাব ছোৱালীজনীৰ চিঠিখন দিব, তাৰ পৰা চিঠিখন দিয়াৰ পাছত তাৰ নেক্সট খণ্ডত চিঠিখন পঢ়ি কি উত্তৰ দিব, সিহঁতৰ ৰিলেশ্যনশ্বিপত আহিবনে নাহে, বা একচেপ্ট কৰিবনে, সিহঁতৰ ভাল পোৱাত থাকিবনে, তাৰ দ্বিতীয় খণ্ডত আমি দেখিবলৈ পাম। এতিয়া মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰথম খণ্ড, তোমাকে আশা কৰি আছোঁ। প্ৰথম খণ্ডত হৈছে ৰাতিপুৱাৰ সময়ত মাক আৰু জীয়েক থাকিব। দুয়ো কথা পাতি থাকিব। মা, মই কাকো পথাৰৰ পৰা আহোঁগৈ দেই, ইমান ৰাতিপুৱাই কেনিয়ে যাওঁ ক, কাকো পথাৰৰ পৰা আহোঁগৈ ক, ইমান ৰাতিপুৱাই ওলালি নে, বাপেৰে গৈছ নাই যোৱা, কৈ যাম নহ'লে মোকে গালি দিব। হ'ব মা, কৈ যাম, আৰু সোনকালে আহিবি, দিনকাল ভাল নহয় আৰু খেতিৰ সময় যে, সোনকালে আহিবা। থাকি নাহিবা। হ'ব মা, সোনকালে আহিম, তুমি চিন্তা কৰি নাথাকিবা। কথাখিনি যদি মই কৈছোঁ, আমাৰ নিজৰ ভাষাতে কৈছোঁ, মৰাণ ভাষাত ক'বলৈ গ'লে কিছুমান ৰীতি নীতি থাকে ন, কিছুমান সমালোচনাও হোৱা দেখা যায় বা বিতৰ্কৰো হ'ব পাৰে। এনেই আমাৰ চিম্পুল ভাষাতে আপোনালোকক কাহিনীটো মই ক'ব লৈছোঁ, কাহিনীটো আপোনালোকে শুনিব। কাহিনীটো তাৰ দ্বিতীয় দৃশ্যটো হৈছে সেইখন গাঁৱৰে লগৰ ছোৱালী 4-5জনীমান থাকিব, একজাক হৈ কেনিবা খোজকাঢ়ি গৈ থাকিব। সেই খোজকাঢ়ি গৈ থকা সময়ৰ কথা পতাৰ দৃশ্য হ'ব। ব'ল আজি শেৱালিহঁতৰ ঘৰলৈ যাম। শেৱালিহঁতৰ ঘৰত বোলে ফিলবাৰী আলহী এজন আছে। দেখিবলৈ কেনেকুৱা? হ'ব যাম। পাহি, এইবাৰ কিহে লগাইছ তাত? বিহু পাবহিয়ে হ'লচোন, ফাগুন মাহ সোমালিয়ে। কঁকাল মৰা 10খন লগাইছোঁ। এই নিশা তই কিহে লগাইছ? মই
মই গামোচাহে লগাইছোঁ দেই। গামোচা ৰুমাল আগতে লগাই থলোঁ, গামোচা এতিয়া লাহে ধীৰে লগাইছোঁ আৰু। বা বহুত চোকাচোন, আগতীয়াকৈ কাপোৰ কানি বৈ মেলি সাঁচি থ'লে তাৰ আগতে বা কিমান বলে, মিছা নক'বা দেই। তাত ব'বলৈ সময় পোৱা নাই, কাম কৰোঁতে আকৌ আমাৰ ৰাতি বিহু নাচিব হ'বই এতিয়া। সঁচাকৈ বহুত ভাল লাগে ন ৰাতি বিহু। গুৱাহাটী ফালে ইমান নহয় চাগে, ক'তনো গুৱাহাটীত দেখা যাব ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজত। আমাৰ তিনিচুকীয়া কাকপথাৰতে পাতে যে, তাতে ভাল লাগে। সঁচাকৈ দেই, কাকপথাৰ, নাজিৰাটিং, তাৰপিছত মহং, বৰডুমচাৰ, অতনি পথাৰ, সেইবিলাকতো পাতে। ইমান ভাল লাগে, কঁঠালগুৰি চবেই মানে ৰাতি বিহু বুলি ক'লে সঁচাকৈ বহুত ভাল লাগে, হয় নেকি? হ'ব বাৰু, দুইজনীকে কৈছোঁ, মোক কঁকালমৰা এখন দিবি দেই, কঁকালমৰা আৰু গামোচা এখন। হ'ব গৈ, সেনেকৈ লৈ যাবি, চিন্তা নকৰিবা। নিশা যাম দেই, তহঁতে গৈ থাকিবি ক। হ'ব যা, কালি সোনকালে আহিবি দেই। তাৰ দ্বিতীয় দৃশ্যটো ইতিমধ্যে শেষ হৈছে, তাৰ তৃতীয় খণ্ডটো হৈছে আলহীজন যোনখন ঘৰত থাকিব, সেই আলহীজনৰ মামীয়েক হ'ব। মামীয়েক আৰু আলহীজন থাকিব। আলহী আৰু মামীয়েকে কথা পাতি থকাৰ সময়তে বুঢ়ী এগৰাকীয়ে এণ্ট্ৰি মাৰিব। মামী, এইখন কি গাঁও ক? টঙনা মাজগাঁও। আজিলৈকে নেজানো? ৰাস্তাটো দেখিছোঁহে আৰু অহা বেছি দিন নাই হোৱা নহয়। হয় নেকি? আইতা আহিলে, বহক বহক। কহে ডেকা ল'ৰা, মই ফিলবাৰী হয় দেই আইতা। আলহী আছে বুলি নাজানো আকৌ দেই, মোক কোৱা নাই, মই শুনিছোঁহে আমুকৰ তাৰপৰা। আমাৰ ঘৰৰ ফালে যাবি ক আলহী খাবলৈ। যাম, কিয় নাযাম, নিশ্চয় যাম। এমাহ থকাকৈ আহিছোঁ নহয়। বাৰুৱে কথা, পিছে নাতি নাতিনিকা চাইছ নাই? নাই চোৱা দেই, মই এই টঙনা মাজগাঁৱত চাব আহিছোঁহে ক। এতিয়াই চাব, পাছত চালে বোৱাৰে হবিচোন। টঙনা মাজগাঁৱৰ পৰাই লৈ যায় এজনী, বহুত ধুনীয়া ধুনীয়া ছোৱালী আছেচোন। তেনে নক'ব ক, নিম বুলি ক'লে নিব পাৰেনে? ধৰি মেলি পিটিব গোটেইখনে। আইতা, চাহ পানী খাই যাক। নাখাং দেই, মই গৰু চাব আহিছিলোঁ, পতককৈ মাত খাই দি যাম বুলি আহিলোঁ ক। হ'ব ঠিক আছে, বেলেগ এদিন আহিবি। হ'ব ঠিক আছে, যাওক দেই। তাৰ চতুৰ্থ খণ্ডটো হৈছে, খণ্ডটো ক'লে ভুল হ'ব। তাৰ চতুৰ্থ দৃশ্যটো এনেকুৱা হ'ব, আলহীজন যোনখন ঘৰত আছিলে, সেইখন ঘৰৰে এজনী ছোৱালী থাকিব। আলহীজনৰ লগৰ একে সমনীয়া, সেই লগৰজনীৰ নাম হ'ব জোনমণি, আৰু আলহীজনৰ নাম হৈছে ৰোহিত। সেই আলহীজনক ফুৰাবলৈ নিব নিশাহঁতৰ ঘৰ, যাক ৰোহিতে ভাল পাব, যাক ৰোহিতে চিঠিখন দিব আমুকৰ হাতত। নিশা, নিশা কোন? ঘৰৰ ভিতৰৰ পৰা মাতিব, ঘৰৰ বাহিৰৰ পৰা মাতিব, জোনমণি হয়, আলহী ফুৰাব আনিছোঁ।
বহাচোন বহা, বাহিৰতে চকীখন আছে আৰু থলাখনো আছে দেই। ভিতৰৰ পৰাই মাত দিব। কিবা কাম কৰি আছা নেকি? কি কবি আৰু, কালি মায়ে বিয়ালৈ গৈছিলে, গোটেই কাপোৰ কানিখিনি খেলেং মেলেং কৰি থৈছে। মই এতিয়া জাপি লৈছোঁ দেই, পটককৈ হ'বই এতিয়া। ভিতৰৰ পৰা ক'ব, ওলাই অহা নাই নিশাই। খন্তেক পাছতে ওলাই আহিব নিশা। আহ ভিতৰলৈকে আহ, বাৰান্দাতে কেলে বহি আছ? হ'ব ইয়াতে হ'ব। একো নহয়, আহ ক, ভয় খাব নালাগে নহয়। ভয় ক, কিয় খাম ক? বহা, তুমিও বহা ক, মানে জোনমণিক ক'ব আলহীজনে। হ'ব, এনেকেই হ'ব। কি নাম তোমাৰ? আলহীজনক সুধিব। মোৰ নাম ৰোহিত। তোমাৰ? নিশামণি মৰাণ। কিহত পঢ়ি আছা? ক্লাছ 10ত পঢ়ি আছোঁ। তুমি কিহত পঢ়িছা? মই গ্ৰেজুৱেশ্যন কৰিলোঁ হা। ময়ো একেই। কথা পাতি থাকোঁতে ঘৰৰ ভিতৰৰ পৰা মাকে চাহ লৈ আহিব, মেৰিগোল্ড বিস্কুট আৰু গুৰ সৈতে। চাহ খাবা দেই? হ'ব খুৰী। আমাৰ টঙনা গাঁৱৰ ফালে এনেকুৱাই দেই। ৰঙা চাহ, গুৰ, মেৰিগোল্ড বিস্কুট। দামী বিস্কুট নাই। কি যে কয় আৰু। একো নাই, সেইকেইটা যে দিছ সেইটোৱে বহুত। হ'ব, কোন কোন আছা তোমালোকৰ ঘৰত? আমাৰ ঘৰত মা, দেউতা, দাদা, বাইদেউ আৰু মই। পঢ়ি আছা নেকি? পঢ়ি আছোঁ। ক্লাছ 10। আমাৰ নিশাৰ লগতেচোন। আকৌ যে কৈছিলা তুমি মোক গ্ৰেজুৱেশ্যন কৰিলোঁ বুলি। চেহেৰা দেখিলে গম পোৱাচোন। গ্ৰেজুৱেশ্যন কৰিছোঁ, ক্লাছ 10ত পঢ়ি আছোঁ। ভাত খাই যাবা আকৌ। নাখাওঁ দেই, মই ভাত খায়ে আহিছোঁ। একো নহয়, খাই যাবা। নাখাওঁ খুৰী, মই ভাত খায়ে আহিছোঁ। তুমি নকৰিব। তাৰ নেক্সট খণ্ডটো গ'ল পঞ্চম দৃশ্যটো হৈছে আলহী ল'ৰাজন আৰু সিহঁতৰ গাঁৱৰ মামাহঁতৰ গাঁৱৰ ল'ৰা, ওচৰৰ ল'ৰাকেইটাৰ লগত কথা পাতি থাকিব ৰাস্তাত। ভাইটি, ইয়াত বজাৰ কোনফালে আছে? 2 নম্বৰ ফালে। দেওবাৰে বহে দেই। ব'ল অকণমান ওলাই যাওঁ। ব'ল, লগৰ দুটা আহিব, সিহঁতিও আহিব। আহিছেই। আলহী নেকি তুমি? আলহী। তুমি লগৰ হয় তাৰ? হয়। কি নাম হে? মোৰ নাম ৰোহিত। তোমাৰ নাম? মোৰ নাম আদিত্য মৰাণ। আৰু তোমাৰ নাম? শিহৰণ। ফিলাবাৰী হয় ন?
ফিলবাৰী হয়। পিছে জিএফ আছে নাই তোমাৰ? নাই তোমাৰ? মিছা নকবি, মোৰ যে নাই দেই একেবাৰে, চাই দিবি ক। সঁচাকৈ কৈছোঁ, মাক কৈছোঁ দেই, মোক এজনী চাই দিবি ক। কাক চাম ক? নিশা মানে কিবা এটা ভাল লাগে। হ'ব চাই দিম ক, পাৰ্টি দিবি দেই। এতিয়া 6 নম্বৰ দৃশ্যটো হৈছে এনেকুৱা হ'ব। আকৌ জোনমণি, নিশা, পাহি, শেৱালি, আকৌ গাঁৱৰ ছোৱালী কেইজনী মানে কথা পাতি থাকিব। সেই কথা পাতি থকাৰ দৃশ্য হ'ব। ঐ, তহঁতৰ আলহীজন ইমান ভাল, সঁচাকৈ বৰ মৰম লাগে দেই, ধুনীয়া বগা। সকলো ভালে। সকলো ঘৰলৈ নিলে যোনে? সকলো ঘৰলৈ নিলেচোন যোনে। তোমাৰ কিবা পচন্দ হৈছে নেকি যে তুমি কৈছা সকলো ঘৰলৈ নিলেচোন বুলি? তোমাৰ ঘৰলৈচোন নিছে। কিখন যে কৈছ, ক'ব নোৱাৰি দেই, থাকিও আহিলেচোন নিশা। ক'ব নোৱাৰি দেই, থাকিও আহিলেচোন নিশা। নিশা, তই ছিংগল আছ? নিশা, তইহে ছিংগল আছ, আমাৰতো আছেই। সুযোগ আহিছে যেতিয়া এৰি নিদিবা, তৰি দে। কিবা এটা কৰ, সুযোগ আহিছে যেতিয়া। কি হয় ক, তাকে আশা কৰি আছো। আমি এনেহে কৈছিলো ক, মানে কথাটো সঁচা। তহঁতক মই এনেকৈ মানে নিশাক জোকাৰিব লগৰ ছোৱালী কেইজনী মানে অলপকৈ ভাল পোৱা হ'ব। ছোৱালীজনী কিমান যে ধুনীয়া, চাই ভাল লাগে। ল'ৰাটো ভাবিব কিমান ধুনীয়া ছোৱালীজনী। ছোৱালীজনী ভাবিব ইয়াৰ বডি, ইয়াৰ মুখ, ইয়াৰ চেহেৰা, চকুকেইটা সঁচাই বহুত ধুনীয়া দেই। খণ্ড ৭। এই খণ্ডত নিশা আৰু ৰোহিত দুয়ো কথা পাতি থাকিব। এটা ৰোমান্টিক দৃশ্য হ'ব ইয়াত। ব'লা, আজি যোন নাহে নেকি? আমি পথাৰৰ ফালে যাওঁ। ব'লা কথা পাতিয়ে যাওঁ। বাকী পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ? মোৰ যে ভাল নহ'ল দেই, বেয়া। মিছা নকবা, তোমাৰ মোৰো বেয়া দেই। জানো সঁচাকৈ কৈছা নে এনেই কৈছা, তুমিহে জানা আৰু দেই, মই নাজানো। এটা কথা সুধো, তোমাৰ জিএফ আছে নাই? নাই। তোমাৰ পিএফ আছে? নাই। মিছা নকবা দেই, পিএফ আছে বুলি। নাই বুলি নিশ্চয় আছে। ইমান ধুনীয়া ছোৱালীজনী হয়, আকৌ বিএফ নাথাকিব, মই মানি নলওঁ দেই। সঁচাকৈ কৈছোঁ ৰে, এই টঙনা মাজগাঁৱত অকল বিএফ নথকা বা ছিংগল থকা ছোৱালী মইহে আছোঁ, আৰু কোনো নাই, সকলো বুকিঙেই আছে। আৰু মোৰ নিচিনা
নিচিনা এজনী বুঢ়ী মানুহ কোনে নিব হয়? ধুত, ইমান মিছা কথা। ইমান ধুনীয়া ছোৱালীজনী নিজকে বুঢ়ী বুলি কিয় কৈছা হে? কৈ দিয়াচোন, তোমাক নিবলৈতো ময়ে আছো ন। আমি কেলে ইমান ফটোৱা কথা কৈছো হে? মই জানো তোমাক কৈ আহিছা যে তোমাৰ নিশ্চয় আছে। সঁচাকে কৈছা ন? আছে নে নাই? ইমানকে কওঁতো বুজি নাপায়। নাই যদি নাই ক, হ'ব। কেলে ইমান খং কৰিছ? হ'ব। এইটো খণ্ডত ৰোহিতে নিশাক সুধিব গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড আছে নে নাই। নিশাই সুধিব GF আছে নে নাই ৰোহিতৰ। এইটো দৃশ্য ইমানতে শেষ। তাৰ পাছৰ দৃশ্য হৈছে ল'ৰা আৰু বুঢ়ী এজনী থাকিব। এইটো হৈছে অকণমান কমেডিয়ান টাইপৰ হ'ব। কণী 4টা ঘৰত দিবলৈ দিব। ল'ৰাটো চাইকেলত আহিব, সৰু ল'ৰা। এটা কমেডি দৃশ্য হা। এই ল'ৰাটো শুন ক, কি হ'ল বুঢ়ী? বুঢ়ী বুলি ক'ব আহিছ? তোমাৰ মাতকতো বহুতেই চিঞৰি হৈ আছো। যাচোন যা বোপাই, কণীকেইটা থৈ আহিবা। বাদ দে। তই থ'বগৈ নালাগে, জানিছো কি যিমান খটাখুৰ ভাঙিয়ে পেলাবি। মই নিজে যাম, থওঁ। দে আইতা, মই থৈ আহিমগৈ। নেভাঙো নহয়। সঁচা নেভাঙে তো? নাভাঙো সঁচা, মায়ে কচম খাব নালাগে। যা তেনেহ'লে, ভালকৈ নিবি। সেই বুলি কৈ সৰু ল'ৰাটোৱে চাইকেলত উঠিব লওঁতে গোটেইকেইটা কণী ভাঙি থাকিব। ভাঙি থকাৰ পাছত ক'ব বুঢ়ীজনীয়ে, চেলুৱা অলকদ্ধ জধলা কাম এটা কৰিব নোৱাৰা, জানিছিলোঁ মই ভাঙি পেলাবি বুলি। এবাৰো কথা ক'লে নুশুনিছানে? মই যোৱা হ'লে ঠিক আছিলে। এইটো দৃশ্য ইমানতে শেষ হ'ল। তাৰ পাছৰটো দৃশ্য হৈছে, মই নাম্বাৰ কোৱা নাই দৃশ্য, নাম্বাৰটো অকণমান খেলি মেলি হৈ গ'ল, এইটো ডাইৰেক্ট ভিডিঅ' হৈ আছে। তাৰ পাছৰ দৃশ্যটো হৈছে মানে এনেকুৱা হ'ব, নিশা আৰু ৰোহিতৰ মাজত কথা বতৰা পাতি হ'ল প্ৰথমটো খণ্ডত। দ্বিতীয়টো খণ্ডত মানে পূৰা সিহঁতৰ গভীৰলৈ গৈছে প্ৰেম, কিন্তু কোনেও কাকো কোৱা নাই মই যে তোমাক ভাল পাওঁ, তোমাকো মই ভাল পাওঁ। ইটোৱে সিটোক নাইকোৱা, সিটোৱে ইটোক নাইকোৱা। মনৰ মাজতে কথাখিনি থৈ দিছে। এই দৃশ্যটোত নিশা আৰু ৰোহিতক দেখাব, ক'ৰবাত পথাৰত দেখাব, ক'ৰবাত নৈ কাষত দেখাব, ক'ৰবাত ৰাস্তাত দেখাব, ক'ৰবাত সন্ধিয়া টাইপত দেখুৱা। মানে এটি ৰোমান্টিক দৃশ্য। যেনেকৈ প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্টিক হ'লে বিভিন্ন ধুনীয়া জেগা দেখায়, ইয়াতো তেনেকুৱা জেগাহে দেখাব। তাৰ পাছৰ দৃশ্যটো হৈছে, এফালে নিশাৰ চিঠিখন পাহিৰ হাতত দিব আৰু ৰোহিতৰ চিঠিখন আদিত্যৰ হাতত দিব। মানে দুটা পাৰ্ট দেখুওৱা হৈছে। এটা দৃশ্যত নিশাই পাহিৰ হাতত দিব, আৰু এটা দৃশ্যত হ'ব ৰোহিতে আদিত্যৰ হাতত দিব। পাহিয়ে নিশাক দিব আৰু পাহিয়ে নিশাক দিব যাব, আকৌ আদিত্যই পাহিয়ে ৰোহিতক দিব যাব,
আকৌ আদিত্যই নিশাক দিব যাব, কিন্তু দুইটাৰ মাজত ভেটাভেটি হ'ব, মানে ক্ৰছ কৰিব। প্ৰথমতে নিশাকে ক'লোঁ হা, সেইটো হ'বলৈ গৈ আছে। এতিয়া প্ৰথমতে সুধিব যে এই চিঠিখন দি দিয়াচোন, বা চিঠিখন দিবলৈ জোৰ কৰিব। ইমান ডাঙৰকৈ চিঞৰিছে যে ওচৰৰ পৰা ক'লে হৈছোন, মই শুনি পাম নহয়, ইমান ক'লা নহয়। মোক কিয় মাতিছিলি কোৱা? মোক কাম এটা কৰি দিবা পাহি। কি কাম কোৱা? তই এই চিঠিখন ৰোহিতৰ হাতত দি দিব পাৰিবি? নোৱাৰো দেই, এইবিলাক কাম কৰিব মই নোৱাৰোঁ। এইবিলাকৰ মাজত মই নোসোমাওঁ, প্লিজ মোক নাটানিবা। মই এইবিলাক কাম কৰিও পোৱা নাই আৰু মোক নকবিও। কি নোৱাৰো? তোমাৰ লগতে মই ঘূৰি ফুৰিছোঁ, তেনেকুৱা নকৰিবি ক। তোমাৰ বাহিৰে মোৰ আছেনো কোন? তুমিতো মোক সহায় কৰা, তোমাক নহয় আৰু কাক কওঁ? তোমাকে আশা কৰি আছো আৰু ইমান দিনে। তাৰ দ্বিতীয় পাৰ্টটো হ'ব হা। এতিয়া ল'ৰাৰ ফালে হ'ব, ছোৱালীৰ ফালে হৈ গ'ল। এতিয়া ৰোহিতে আদিত্যক ক'ব, আদিত্য ৰচোন ৰ, ক'ৰ পৰা আহিলি? সেই বজাৰৰ পৰা আহিলোঁগৈ, ঘৰত আলহী আহিছে যে, মাছ কেইটামান লৈ আহিলোঁগৈ। কি হ'ল ক কথাটো? তই এটা কাম কৰ, এই চিঠিখন যে তই নিশা হাতত দি দিবি দেই। নালাগে, মই নোৱাৰো দেই এইবিলাক। সঁচাকৈ লাগিলে মই তোমাক 100 টকা এটা দিম, মোক পইচা নালাগে। মই এইবিলাক একো নকৰোঁ, নহ'লে মোক মাৰিব, গম পাব লাগিল। সিহঁতক হ'লে জয়াই মোক নকৰিব। আৰে তইতো মোক এইখিনিও কৰি দিব নোৱাৰনে? তোমাকে মই আশা কৰি আছোঁ ইমান দিনে, আৰু কাক আশা কৰিম? বেলেগক আশা কৰিলেতো কৰি দিব, বা বেলেগৰ হাতত চিঠি দিলেতো খালাচ। প্লিজ তোকে আশা কৰি আছোঁ, তই কামটো কৰি দিবি দেই। কি যে কোৱা আৰু দেই, মোকে আশা কৰি থাকা। সঁচাকৈ তোমাকে মই আশা কৰি আছোঁ ইমান দিনে দিব বুলি। প্লিজ কৰি দিবা। হ'ব দেই, 500 টকা লাগিব খালি। হ'ব 500 টকা বাদ দে, মই তোমাক 1000 টকাই দি দিম। খালি মোক তাই মোৰ নিজৰ হ'ব লাগিব। তাই চিঠিখন মুঠতে তাইৰ হাতত চিঠিখন পৰিলে হয় দেই। যা হ'ব গৈছোঁ দেই। এনেকৈ চিঠিখন লৈ ছোৱালীজনীও চিঠিখন ল'ব, ল'ৰাটোৱেও চিঠিখন ল'ব। তাৰ এতিয়া ক'বলৈ বিচাৰিছোঁ শেষৰটো দৃশ্য, তোমাকে আশা কৰি আছোঁ। এতিয়া আদিত্য আৰু পাহিৰ মুখামুখি হ'ব, দুটা লগ হ'ব। পাহি আহিব নিশাৰ ফালৰ পৰা আৰু আদিত্য আহিব ৰোহিতৰ ফালৰ পৰা। পাহিয়ে ভয় কৰিছে ৰোহিতৰ ওচৰলৈ যাবলৈ, আৰু আদিত্যই ভয় কৰিছে ডাইৰেক্ট নিশাৰ ওচৰলৈ যাবলৈ। এতিয়া নিশাকে ক'ব আৰু পাহিকে ক'ব আদিত্যই যে চিঠিখন দিয়া। এফালে আদিত্যক ক'ব পাহিয়ে ৰোহিতৰ হাতত চিঠিখন দিয়া।
পাহি কেনিয়ে যাওঁ ৰাস্তাৰ মাজত জোনহঁতৰ ঘৰলৈ যাওঁ ৰোহিতক কিবা দি পঠাইছে বোলে নিখাই চৰি জোনহঁতৰ ঘৰলৈ যাওঁ ৰোহিতক কিবা দি পঠাইছে বোলে নিখাই চৰি ঠিক শুদ্ধ হৈছে পিছে তৰগা ময়ো নিখাৰ ঘৰলৈ যাম ৰোহিতে কিবা দি পঠাইছে কি ইছয় কি দিছে জানো ক চিঠি এখন দিছে মোকো চিঠিখন দিছে ক কি হ'ব তই দি দিব পাৰিবি মই নোৱাৰো দেই তোক দিছে তই যা ক তেনেহ'লে তই চিঠিখন তই দি দেখে ক পাৰিবি যাবলৈ ৰোহিতৰ ওচৰলৈ মই যে নোৱাৰো বুলি ক'লোঁ তাই মুখেই ক'লে তোমাকে আশা কৰি আছো সেই একেটো কথাই মোকে কৈছে নহয় এতিয়া ৰোহিতেও যা নিশাক দিয়াকে তোমাকে আশা কৰি আছো ইমান দিনে কি চিঠিখন দিয়াৰ দায়িত্ব আমাকে আশা কৰেনে নিশাই কৈছে মোক কাকো আশা কৰা নাই অকল তোমাকে আশা কৰি আছো এফালে ৰোহিতেও কৈ আছে কাকো আশা কৰা নাই অকল তোমাকে আশা কৰি আছো এতিয়া চিঠিখনৰ মাজত কি হ'ব কি নহ'ব চিঠিখন দিবনে নিশাৰ হাতত এফালে আদিত্যৰ ৰোহিতৰ হাতত চিঠিখন পৰিবনে নিশাৰ চিঠিখন তাৰ সেই কথাখিনি সম্পূৰ্ণ জানিবলৈ আমিও আশা কৰি আছো তাৰ দ্বিতীয় খণ্ডলৈ আজি কাহিনীটোৰ ইমানতে শেষ হৈছে ধন্যবাদ শেষত ভিডিঅ'টো কেনেকুৱা শেষত মোৰ কাহিনীটো কেনেকুৱা পালে জনাব আপোনালোকৰ মতামত বা আপোনালোকৰ কমেণ্ট পালে মই আকৌ বনাম আপোনালোকৰ সহায় সহযোগিতা আপোনালোকে যদি কয় ইয়াৰ দ্বিতীয় খণ্ড লাগে মই তেতিয়া নিজেই লিখি মেলি উলিয়াম এয়া চব স্ক্ৰিপ্ট লিখা আছে এয়া লিখা আছে মই কোনো ধৰণৰ কপি কৰা নাই দেই কিবা এয়া তোমাকে আশা কৰি আছো চোৱা আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই তোমাকে আশা কৰি আছো তাৰ দ্বিতীয় খণ্ড তোমাকে আশা কৰি আছো ইয়াৰ দ্বিতীয় খণ্ড আপোনালোকৰ অনুমতি পালেহে উলিয়াম আপোনালোকে যদি ভাল পায় ক'ব আপোনালোকে ভাল পালে নিশ্চয় উলিয়াম এতিয়া প্ৰথম কথা আদিত্যও আশা কৰি আছে তোমাকে এতিয়া আমি সকলোৱে আশা কৰি আছো তাৰ নেক্সট খণ্ডলৈ কেতিয়া আহিব অহাৰ আগত আপোনালোকৰ মই এটা সৰু মৰু ভিডিঅ' দিম সকলোৱে চাব মৰাণ ভাষাত ক'বলৈ চেষ্টা কৰিলোঁ যদিও মই সম্পূৰ্ণকৈ ক'বলৈ মই নোৱাৰিলোঁ তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ মই ইমান ভালকৈ নাজানো তথাপিও মই লিখিবলৈ চেষ্টা কৰিছিলোঁ বা মৰাণৰ কলা সংস্কৃতি ড্ৰেছ বা কথা বতৰা ইমান মৰম প্ৰীতি ভালপোৱা থাকে ইমান আদৰ থাকে সঁচাকৈ বহুত ভাল লাগে সেই তেনেকুৱা ধৰণৰ কাহিনী মৰম ভালপোৱা বা আৱেগ
সেই গোটেইখিনি লৈ মই এটা কাহিনী লিখিছিলোঁ। সেই কাহিনীটোৱে হৈছে তোমাকে আশা কৰি আছোঁ। সদায় কাৰোবাৰ কাৰণে কাৰোবাৰ বাবে আশা কৰি থাকে। সদায় নঙলাৰ মুখত ৰৈ থাকে যেন কোনোবা আহিব, কাক আশা কৰিব। পদূলিৰ নঙলাৰ মুখলৈ চাই চকু বিষাই যায় যেন কোনো নাহে, কেনেবাকে যদি আহিব, যেন কেনেবাকে সৰু মৰুকৈ যেন দেখা পাব, ক'বা আমুক আহিছে। তেনেকুৱা ধৰণৰ কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়। আৰু তেনেকুৱা ধৰণৰ আৰু কিছুমান ধৰণৰ গধূলি গৰু অনা বা গধূলি চৰাই চিৰিকটি মাত সঁচাকৈ বহুত ভাল লাগে। তাৰপিছতে মই ক'ব বিচাৰিছোঁ, য'ত নেকি মই লিখিছিলোঁ কাহিনীটো মানে টঙনা মাজগাঁও গাঁওখন সঁচাকৈ মোৰ বহুত ভাল লাগে। কাহিনীটো মই সঁচাকৈ লিখা নাই, এইটো মোৰ কাল্পনিক হয় দেই, বাস্তৱিক নহয়। মোৰ মনৰ এইটো ধাৰণাহে। আপোনালোকে ভুল নুবুজিব মোক। ভুল নুবুজিব। এটা কেন্দ্ৰ কৰি মই লিখিছিলোঁ, মানে এজনী ছোৱালী ভাল লাগিছিলে। ভাল লাগিলেও কি হ'ব, সেই ছোৱালীজনী ঘৰৰ হৈ পৰিলে। সঁচা কথাখিনি মই কৈ দিলোঁ। ছোৱালীজনীৰ নামটো মই নকওঁ। সঁচাকৈ মোৰ বহুত ভাল লাগে। এতিয়া বাৰু যি কি নহওক, আপোনালোকলৈ আজি কাহিনীটো আগবঢ়াই দিলোঁ। থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।